হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একদম ঘৰুৱা পদ্ধতিৰে দৌৰা দৌৰি হৈছে মোৰ মানুহজন ডিউটি যাব ওলাইছে। তেওঁক এনেদৰে ৰোল বনাই দিছিলোঁ। এটা পুদিনা চাটনি বনাই লৈছোঁ আৰু ঘিত ধুনীয়াকৈ ৰুটিখন সেকি লৈছোঁ আৰু ফিলিংটো মই ৰেডি কৰিছোঁ পিঁয়াজ, চিকেন আৰু জলকীয়াৰে। বিলাহী দিছোঁ আৰু তিয়হটো মই কেঁচাকৈ ৰাখিছোঁ। কেঁচাকৈ তিয়হ খাই খুব ভাল লাগে আৰু ধুনীয়াকৈ পুদিনা চাটনিটো দি পেলাই এনেকৈ বৰ ধুনীয়াকৈ এটা ৰোল ৰেডি হৈ গ'ল আৰু কাষত অকণমান চাটনি লৈছোঁ। খাবলৈ যে ইমান ধুনীয়া আছিলে নহয়, আপোনালোকে এবাৰ ট্ৰাই কৰিব। আৰু এয়া ৰাতিপুৱাৰ পৰা মই যে দিনটো সময় নাপালোঁ আৰু ভিডিঅ' শ্বুট কৰিবৰ কাৰণেও পাহৰি গ'লোঁ। আৰু এতিয়া ইভিনিং অকণমান মোৰ ফ্লেটৰ পৰা আপোনালোকক ভিউটো দেখুৱাইছোঁ। এয়া চাওক, মেট্ৰ' গৈ আছে, পূৰা আকাশ যে পোহৰ হৈ আছে। আৰু ইয়াতে ইমান দেৰিলৈকে আন্ধাৰ হ'ব থাকে, 7 বজালৈকে পূৰা পোহৰে হৈ থাকে। আৰু এতিয়া মোৰ ডিনাৰৰ টাইম। আজি ডিনাৰত একদম চিম্পলভাৱে পিটিকা খাইছোঁ, আলু পিটিকা। আৰু মানুহজনে ক'লে যে আলু আৰু বিলাহী ধুনীয়াকৈ পিটিকি খাব মন কৰিলে আৰু সেইকাৰণে মই আলু পিটিকা কৰিলোঁ মোৰ কাৰণে। আৰু বিলাহী মই খোৱা নাই, অকণমান গেছৰ প্ৰব্লেম হৈ আছে। তেওঁক মই বিলাহী আৰু আলু ধুনীয়াকৈ পিটিকি দিছোঁ আৰু তাত মই অকণমান মিক্স কৰিছোঁ আমৰ আচাৰ। আমৰ আচাৰত অকণমান ভোট জলকীয়া আছিলে, আচলতে আমৰ আচাৰ নহয়, আমৰ আচাৰৰ তেল দিছোঁ। এনেদৰে ট্ৰাই কৰিবচোন, খাবলৈ যে ইমান ধুনীয়া লাগে। আৰু আজি মই ডিনাৰটো অকল পিটিকাৰে শেষ কৰিছোঁ। আলু পিটিকা, পুদিনা চাটনি আৰু বিলাহী আৰু আলু পিটিকা। আজিলৈ বাই।